দুজন বন্ধু আৰু এটা ভালুক। এখন গাঁৱত দুজন নলে গলে লগা বন্ধু আছিল। এজনৰ নাম হৰি আৰু আনজনৰ নাম মধু। এদিন মধুৱে হৰিক ক'লে, হৰি হৰি, বহুত দিন আমি ফুৰিবলৈকে যোৱা নাই। এইবাৰ ব'লা আমি চহৰ ফুৰিবলৈকে যাওঁ নে কি কোৱা? ঠিক আছে মধু, আমি ব'লা চহৰ ফুৰিবলৈকে যাওঁ, কিন্তু চহৰলৈ যাওঁতে এটা জংঘল পাৰ হৈ যাব লাগিব। হ'ব দিয়া ব'লা। এনেদৰে দুয়োটা চহৰ ফুৰিবলৈ ওলাল। চহৰলৈ গৈ থাকোঁতে বাটতে সিহঁতে ইটো সিটো বহুতো কথা পাতিলে। কিন্তু সিহঁতে আঁতৰৰ পৰা দেখিলে যে আঁতৰত এটা ভালুক সিহঁতৰ পিনে আহি আছে। সিহঁতৰ কি কৰোঁ কি নকৰোঁ লাগিল। বন্ধু, মোৰ কিন্তু বৰ ভয় লাগিছে, মই এতিয়া বাৰু কি কৰিম? বন্ধু হৰি, মই যাওঁ এতিয়া দেই, মই গছত উঠোঁগে, তুমি কি কৰা কৰা। এনেদৰে কৈ মধু গছত উঠিল আৰু হৰিয়ে ক'লে যে মোক এৰি থৈ নাযাবা। কিন্তু মধুৱে হৰিৰ কথা নুশুনিলে। হৰিৰ তেতিয়া মনত পৰিল যে তাক আইতাকে কৈছিল যে ভালুকে বোলে মৰা মানুহ নাখায়। সি উশাহ চুশাহ বন্ধ কৰি লগে লগে মাটিত পৰি দিলে। আৰু তাৰ পাছত ভালুকটো আহি হৰিৰ ওচৰৰ পালেহি। ভালুকটোৱে গোটেইখন শুঙি চালে। তাৰ উশাহ বন্ধ হৈ আছে আৰু ভালুকটো উশাহ বন্ধ হৈ থকা দেখি হৰিক মৰা মানুহ বুলি ভাবি তাৰ পৰা গুচি গ'ল। মধু গছৰ ডালৰ পৰা নামি আহি হৰিক সুধিলে, হৰি, ভালুকটোৱে তোমাক কাণে কাণে কি কৈ গ'ল? মধু, ভালুকটোৱে মোক কৈ গ'ল যে বিপদৰ বন্ধুহে আচল বন্ধু। এই কাহিনীটোৰ পৰাই আমি এইটোকে শিকিব পাৰোঁ যে যোনে তোমাক বিপদত সহায় কৰে সিহে বিপদৰ বন্ধু। ধন্যবাদ।